নমস্কাৰ, মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শুনাম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন নিযুক্তি প্ৰক্ৰিয়া আৰু অসমৰ বাহিৰৰ পৰা অনা সন্দেহজনক BEd আৰু DLEDৰ প্ৰমাণপত্ৰ। সেই সন্দৰ্ভত কি কৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে, সেয়া মই শুনাম আজি আপোনালোকক। এই ভিডিঅ'টোত খুবেই গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকক ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে কোৱা বক্তব্য শুনিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত কি কৈছিল সেই কথাখিনি শুনক। আৰু মুখ্যমন্ত্ৰীৰ ওচৰত এই বিষয়ত বহুতে কমপ্লেইনো কৰিছে আৰু বাহিৰৰ পৰা অনা BEdৰ সন্দৰ্ভত বিশেষকৈ পশ্চিমবংগৰ পৰা অনা BEdৰ সম্পৰ্কতো বহুতে আপত্তি দৰ্শাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছিল আপোনালোকে শুনক। অসমৰ বাহিৰত কিছুমান অপেন ইউনিভাৰ্চিটিৰ পৰা BEd পৰীক্ষাৰ চাৰ্টিফিকেট লৈ আহিছে। গুৱাহাটীৰ পৰাই গৈ খালি পৰীক্ষাটো দিয়ে নম্বৰ লৈ আহিব পাৰে। আৰু কেইবাখনো কলেজ, আমাৰ উত্তৰ পূব অসমৰ বহুত ল'ৰা ছোৱালীয়ে তাতে গৈ পঢ়িছে। তাৰ ফলত কষ্ট কৰি BEd পাছ কৰা ল'ৰাবিলাকে চাকৰিটো নোপোৱা হৈছে। সেইকাৰণে এইবাৰে শেষ। ইয়াৰ পিছত আমি শিক্ষকৰ চাকৰি ক্ষেত্ৰত আমি এটা নতুন নিয়ম কৰিম। বেচিকেলি টেট পাছ কৰিব, BEdৰ নম্বৰো থাকিব, কিন্তু ফাইনেলি এটা ৰিটেন এক্সামিনেশ্যনত আপুনি আৰু এবাৰ বহিব লাগিব। মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পৰা আপোনালোকে গম পালে যে টেট পাছ কৰিব লাগিব আৰু লগতে BEd DLED থাকিব লাগিব আৰু এটা দিব লাগিব ফাইনেল পৰীক্ষা, যিটো খুবেই ইম্পৰ্টেণ্ট হৈ পৰিছে বৰ্তমান এই কেলেংকাৰীৰ আৱৰ্তত। অৱশ্যে তাকে ছুপাৰ টেট বুলি পৰিচিত হৈ আহিছে। শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছিল, হাইস্কুল আৰু হাই ছেকেণ্ডাৰীৰ ক্ষেত্ৰত টেট নহয়, তাৰ বদলিত টেট কাম ৰিকুৱাৰমেণ্ট হ'ব। ইয়াৰ পৰা এটাই বুজা যায় যে হাইস্কুলৰ ক্ষেত্ৰত টেট পাছ নকৰিলেও বৈধ BEd চাৰ্টিফিকেট থাকিলেও অৱতীৰ্ণ হ'ব পাৰিব, কিন্তু LP UPৰ ক্ষেত্ৰত টেট থাকিব লাগিব, মানে টেট পাছ কৰিব লাগিব। অসমৰ বাহিৰৰ পৰা যি BEd ডিগ্ৰী গ্ৰহণ কৰিছে, বিশেষকৈ ৱেষ্ট বেংগলৰ পৰা অনা, তাতে গম পায় যে তাত ষ্টুডেণ্টবিলাকে 90%তকৈও অধিক নম্বৰ লাভ কৰিছে আৰু চাকৰি পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী অৱগত হৈছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এই কথাখিনি স্পষ্টকৈ দাঙি ধৰিছে। আপোনালোকৰ মনত থকা কিছু ধাৰণা শুধৰাব হয়তো পাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু বাহিৰৰ পৰা অনা DLED বা BEdৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত পৰীক্ষণ হ'ব লাগে আকৌ, কিয়নো বহুতে তেনেকৈ বহুত নম্বৰ লাভ কৰি ইয়াত চাকৰি লৈছে এদিনো ক্লাছ নকৰা কৰি। এইটো বহুত বেয়া হৈছে। তো মুখ্যমন্ত্ৰী যিহেতু এই ক্ষেত্ৰত অৱগত হৈছে, কিবা নহয় কিবা ডিচিশ্যন ল'বই। তো আজিৰ এই ভিডিঅ'টোত ইমানেই আছিলে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বা ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে লাইক এটা কৰিব আৰু চেনেলটো ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' বনোৱা আছে আৰু এডুকেশ্যনেল ভিডিঅ' বহুতকেইটা বনোৱা আছে। আপোনালোকে চেনেলটো ভিজিট কৰিব, চাব।